জাতি জনজাতি মিলি সৰু আমি অসমীয়া। এটা জাতিৰ পৰিচয়বাহক উপাদানৰাজিৰ অন্যতম হৈছে কলা সংস্কৃতি। সমাজৰ শিল্পীপ্ৰাণ ব্যক্তিসকলৰ সাধনাই এটা জাতিৰ কলা সংস্কৃতি জীয়াই ৰাখি সমাজখন সৰ্বাংগ সুন্দৰ কৰি ৰাখে। সেইসকল সুন্দৰৰ পূজাৰী আমাৰ সমাজৰ সম্পদ। তেখেতসকলৰ ত্যাগ আৰু সাধনাক সন্মান জনাবলৈ জেবি প্ৰডাকশ্যনে গ্ৰহণ কৰিছে এক বিশেষ আৰু ব্যতিক্ৰমী পদক্ষেপ। ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় 30 গৰাকী শিল্পী আৰু কলা কৌশলীক জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচী অনুযায়ী দেওবাৰে অৰ্থাৎ 11 অক্টোবৰ তাৰিখে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰথম পৰ্যায়ত 10 গৰাকীকৈ শিল্পী তথা কলা কৌশলীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকল হৈছে বাক্সা জিলাৰ শ্ৰীযুত বিমল স্বৰ্গীয়াৰী। মই পোনপ্ৰথমতে কৰ্মকৰ্তাসকললৈ মোৰ নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। লগতে এইটো ফিল্ম প্ৰডিউচ ভালে ভালে আমাৰ জীয়াই থকাৰ বাবে মই ভগৱানৰ ওচৰত মংগল কামনা কৰিছোঁ। আৰু যোৰহাট জিলাৰ বলাই ওজা হাজৰিকা, গোলাঘাট জিলাৰ বিপুল চেতিয়া ফুকন। জেবি প্ৰডাকশ্যনক অশেষ ধন্যবাদ। আমাৰ এই গাঁৱৰ ভিতৰত আহি যে শিল্পী হিচাপে বিচাৰি ওলাইছেহি তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ শিল্পী জীয়াই থকাৰ উদ্দেশ্যে আমি লিখিলোঁ মইতো বহুত লিখিলোঁ বাৰু। এতিয়া মোৰ 6000 অনুভূতি এটা হৈ গ'ল। এটাই কি থৈছিলে মোৰ কেইবাটা গান হিট বাৰু। মোৰ বন্ধু মহেন্দ্ৰ মন্দিৰবাৰে গাইছিলে বুঢ়াই চিনেমাখনত মন সিহঁতে চাই কৰি মাতিলোঁ। মৰিগাঁও জিলাৰ নবীন সেনাপতি, লখিমপুৰ জিলাৰ শ্ৰীযুত মলান গগৈ, গোলাঘাট জিলাৰ শ্ৰীযুত দুলাল বৰা, মাজুলী জিলাৰ শ্ৰীযুত প্ৰেম ৰাজখোৱা, নগাঁও জিলাৰ শ্ৰীযুত প্ৰধান গোস্বামী, বিশ্বনাথ জিলাৰ শ্ৰীযুত অতুল দাস, কামৰূপ জিলাৰ শ্ৰীযুত হৰেশ্বৰ দাস, শিৱসাগৰ জিলাৰ শ্ৰীযুত হেমন্ত বৰা, তিতাবৰৰ সৰুপাই দাস ওজা। জেবি প্ৰডাকশ্যনৰ এই মহানুভৱতাক সমাজৰ সকলো শ্ৰেণীৰ লোকে আদৰণি জনাইছে। ব্ৰহ্মপুত্ৰ লাইভৰ তৰফৰ পৰাও তেওঁলোকলৈ থাকিল আন্তৰিক শুভকামনা। ব্যুৰ' ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।